তোমাৰ নাম কি? দীপ। দীপ। ঠিক আছে তুমি যোৱা কাইলৈ আকৌ আহিবা হা। নেক্সট। তোমাৰ নাম কি? ফাইলতে লিখা আছে স্যাৰ। আচ্ছা তুমি এটা কথা কোৱা, গৰু আৰু শিশুৰ মাজত পাৰ্থক্য কি? শিশুৱে গাখীৰ খাই পানী দিয়ে আৰু গৰুৱে পানী খাই গাখীৰ দিয়ে। আচ্ছা ঠিক আছে, তুমি কোৱা জ্যোতিষী আৰু ৰাজনীতিকৰ মাজত পাৰ্থক্য কি? ছাৰ জ্যোতিষীয়ে হাত চাপ মিছাওঁতে আৰু ৰাজনীতিকে হাত দাঙি নিচাওঁতে। মানুহৰ তেজৰ ৰং কিয় ৰঙা হয়? যাতে মহে ভিন্ন ভিন্ন সোৱাদ ল'ব পাৰে ছাৰ। কি? তাৰপিছত কোৱাচোন কি বস্তু ব্ৰেকফাষ্টত খাব নোৱাৰি? ডিনাৰ ছাৰ। কি? দিব আহিছে